মানৱতাৰ যি ধৰ্মচৰৰ কাৰণে হজৰত মোহাম্মদ ছেলেলৈ আহিছিল আৰু সেই মানৱতা আছিল বিশ্ব ভাতৃত্বৰ হিন্দু মুছলমানৰ কোনো জাতিভেদৰ প্ৰশ্ন নাছিল। এনেকুৱা মোহাম্মদ মানিকৰ দৰে ভাতৃ আমাৰ ঘৰে ঘৰে সৃষ্টি হওক, পৃথিৱীত কোনো ধৰণৰ অশান্তি নাথাকিব। সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে জনিয়াৰ অৱসৰপ্ৰাপ্ত শিক্ষক দীপক কুমাৰ চৰকাৰে। মহম্মদ মানিকৰ আশু-আৰোগ্য কামনাৰে সপৰিয়ালে তুলসীৰ তলত জ্বলালে চাকি। মহম্মদ মানিকৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰ দাবী দীপক কুমাৰ চৰকাৰ। দুৰ্গা দেৱীৰ প্ৰতিমাক বিসৰ্জন দিয়াৰ সময়ত পশ্চিমবংগৰ মালনৈত হঠাৎ সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানপানীত উটি গৈছিল বহু লোক। তাৰে 8গৰাকীকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল। বানপানীত উটি যোৱা লোকক উদ্ধাৰ কৰিবলৈ দেৱদূতৰ দৰে ঘটনাস্থলীত উপস্থিত হৈছিল মহম্মদ মানিক নামৰ এজন লোক। মহম্মদ মানিকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি উটি যোৱা বিপদগ্ৰস্ত মানুহক উদ্ধাৰ কৰিবলৈ নদীৰ কোবাল সোঁতত জাপ মাৰিছিল। মহম্মদ মানিকে 10জনকৈ বিপদগ্ৰস্ত লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সেই উদ্ধাৰ অভিযানত মহম্মদ মানিকৰ এখন ভৰি ভাগি যোৱাৰ খবৰে ব্যথিত কৰিছে জনিয়াৰ অৱসৰপ্ৰাপ্ত শিক্ষক দীপক কুমাৰ চৰকাৰক, যাৰ বাবে দীপক কুমাৰ চৰকাৰে পৰিয়ালৰ সকলোকে লগত লৈ মহম্মদ মানিকৰ আশু-আৰোগ্য কামনাৰে পবিত্ৰ তুলসীৰ তলত চাকি ধূপ জ্বলোৱা দেখা গৈছে। ঘৰে ঘৰে এনেকুৱা মহম্মদ মানিকৰ জন্ম হলে পৃথিৱীত শান্তিৰে ভৰি পৰিব বুলি কয় দীপক কুমাৰ চৰকাৰে। দেৱদূত স্বৰূপ মহম্মদ মানিকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। সকলোৱে জানে, যোৱা দশমীৰ দিনা, বিজয়া দশমীৰ দিনা জলপাইগুৰিৰ মালনৈত যেতিয়া মূৰ্তি বিসৰ্জন দিবলৈ গৈছিল, তেতিয়া দুৰ্ভাগ্যক্ৰমে মূৰ্তি বিসৰ্জন দিওঁতে হঠাৎ পানী উফন্দি আহিছিল আৰু তাতে প্ৰায় 50জন মানুহ পানীত ডুবি গৈছিল। তাৰে 8-10জনৰ মৃত্যু হৈছিল। মোৰ ক'বলৈ মই গৰ্বিত যে এজন মুছলিম ভাই মহম্মদ মানিক বুলি নাম, তেওঁ নিজৰ জীৱন বিপন্ন কৰি তেওঁলোকক ৰক্ষা কৰিবলৈ পানীত জঁপিয়াই পৰিছিল আৰু এটা মুহূৰ্তত তেওঁৰ ভৰিও ভাঙি গৈছিল, কিন্তু তেওঁ তথাপি ৰৈ থকা নাছিল। সেইজন মোৰ প্ৰিয় মুছলিম ভাইক আশু আৰোগ্যৰ বাবে আজি আমি সকলোৱে মিলি সপৰিয়ালে সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰি চাকি বন্তি জ্বলালোঁ। যিসকলে ধৰ্মৰ নামত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰি বাষ্প বিয়পায়, এইটো তেওঁলোকৰ ৰাজনৈতিক কাৰণ হ'ব পাৰে, কিন্তু তেওঁলোকে আচলতে প্ৰকৃত ধাৰ্মিক মানুহ নহয়। যদি ধাৰ্মিক মানুহ হয়, মোৰ ভাই মহম্মদ মানিকৰ দৰে তেওঁলোকে ধাৰ্মিক মানুহ। আজি যদি তেওঁ মোৰ ওচৰত থাকিলেহেঁতেন, মই বুকুত সাৱটি লৈ ক'লোহেঁতেন, ভাই তুমি ধন্য, হজৰত মোহাম্মদ ছেলেল্লাহ ছালামৰ শান্তিৰ বাণী পৃথিৱীত প্ৰচাৰ কৰিছিল আৰু তাক তুমি সঁচাকৈ গ্ৰহণ কৰিব পাৰিছা। মানৱতাৰ যি ধৰ্ম প্ৰচাৰৰ কাৰণে হজৰত মোহাম্মদ ছেলেল্লাহ আহিছিল আৰু সেই মানৱতা আছিল বিশ্ব ভাতৃত্বৰ হিন্দু মুছলমানৰ কোনো জাতিভেদৰ প্ৰশ্ন নাছিল। নিজৰ জীৱন বিপন্ন কৰি তুমি ভাই আজি সেইটো তুমি সম্পন্ন কৰিছা। সঁচা কথা, মই আজি তাক ওচৰত পালে মই বুকুত সাৱটি ধৰিলোহেঁতেন। যিজনে নিজৰ জীৱন বিপন্ন কৰি কোনো ধৰ্মৰ সাম্প্ৰদায়িকতাক যিজনে আওকাণ কৰি ইমান এটা ডাঙৰ কাম কৰিলে, ইমান এটা মানৱতাৰ আদৰ্শ সৃষ্টি কৰিলে, তেওঁক সঁচা কথা ক'বলৈ গ'লে তেওঁক নেশ্যনেল এৱাৰ্ড পোৱাৰ সম্পূৰ্ণ যোগ্য। মোৰ নাম দীপক কুমাৰ চৰকাৰ, মোৰ ঘৰ জনিয়াত। মই এসময়ত এখন হাই মাদ্ৰাছাত কাম কৰিছিলোঁ, হাই মাদ্ৰাছাত। এতিয়া মই অৱসৰপ্ৰাপ্ত শিক্ষক। আৰু এইখিনিতে মই আপোনালোকক ক'বলৈ পাই মই সুখী হ'ম। মোৰ দেউতা আছিল এজন
সৰ্বধৰ্মীয় নিয়ম পালন কৰাৰ একজন ব্যক্তি। তেওঁ মই নিজে চকুৰে দেখিছোঁ কোৰাণ পাঠ কৰিছিল, গীতা পাঠ কৰিছিল আৰু বাইবেল পাঠ কৰিছিল। তেওঁ এটা কথাই কৈছিল, যি মানুহে পৃথিৱীৰ মানুহক ভাল পাব নোৱাৰে তেওঁ কোনো ধৰ্মৰে নহয়। তেওঁ যি ধৰ্মৰ কথা কৈয়ে বিশ্ববাস্প বিয়পাওক নকৰক, যিমানেই কওক। আজি আমি দেখা গৈছোঁ শিলাদত্তৰ দৰে, আজি আমি দেখা পাইছোঁ শত্ৰুঞ্জনৰ দৰে। তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোকে কথা ক'ব পাৰে, কিন্তু সেইটো আমাৰ হিন্দু ধৰ্মৰ যিসকলে প্ৰৱৰ্তক তেওঁলোকে নীতিৰ বিৰুদ্ধ। কাৰণ চৈতন্যদেৱ এজন মুছলমান, হেৰেছ বুলি এজন মুছলমানক তেওঁ বুকুত সাবটি ধৰি কৈছিল, তুমি মোৰ প্ৰিয়। ক'ত? তেওঁতো হিন্দু মুছলমানৰ কোনো ধৰণে বিভেদ কৰা নাছিল। আজি যিসকলে ৰাজনৈতিক মুনাফাৰ কাৰণে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি এক অশান্তিৰ সৃষ্টি কৰিছে। মই বিচাৰোঁ আমাৰ মহম্মদ মানিকৰ দৰে সকলোৱে বিশ্ব ভাতৃত্বৰ আদৰ্শৰে আদৰ্শিত হওক, আমাৰ এইখন দেশত শান্তিৰ প্ৰতিষ্ঠা হওক। আৰু মই তেওঁৰ কাৰণে ঈশ্বৰৰ ওচৰত পুনৰ মোৰ অন্তঃকৰণেৰে মই প্ৰাৰ্থনা জ্ঞাপন কৰিছোঁ আৰু তেওঁক মই দিছোঁ মোৰ এটা চেলুট।